এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ভালে, আপোনালোকৰ নিশ্চয় ভালে আছে। আজি ব্লগটো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। তাকে গৈ আছোঁ এফালে, এতিয়া খাবলৈকে যাম বুলি ভাবিছোঁ। তিলৈ হৈ যাওঁগৈ। আমি এতিয়া গৈ আছোঁ কাৰেং ধাবালৈ। এজনী এৰুৱাই পঠিয়াবলৈ মন নাযায়, ইমান ধুনীয়াকৈ উঠি বহি লৈছে। কেনেকৈ যাব এতিয়া? এনেকৈ থাকিব। গ'লগে। এইখনেই হৈছে আমাৰ তিলৈ নগৰ। ইয়াতে আমি বজাৰ চজাৰ কৰোঁ, যিখিনি বিচাৰোঁ সহজভাৱে পাওঁ আৰু। আগতকৈ বহুতখিনি ডেভেলপো হ'ল এতিয়া। ইয়াতে আছে মুনমি বা, এয়া তন্ময়ী বা। এয়া আমি আহি পালোহি। ইয়াত দুগৰাকী আমাৰ কাৰণে আহি ৰৈ আছিলেহি, আমি পালোহি। আমি এয়া মল্লিকা বাইদেউ, ৰশ্মি বাইদেউ হাই কৰি দিয়ক। এগৰাকী আমাৰ তন্ময়ী বা, এগৰাকী মুনমি বা। ব্যস্ততাৰ পৰা একেবাৰে আমি পাৰ্টি চাৰ্টিবিলাক বাদ দিয়া নিচিনাই হৈ গৈছে। সেইকাৰণে আজি আকৌ বহুত দিনৰ মূৰত লগ হৈছোঁ এনেকৈ। আপোনালোকে যাওঁতে সোমাই যাব পাৰে। কিন্তু খানাটো অলপ টেষ্টিয়ে হয়, খাবলৈ ভাল লাগিছে। খাই বৈ উঠি এতিয়া বাহিৰতে অকণমান বহিছোঁ। মুনুবাই হিচাপ মিলাইছে। এয়া মুনুবাই কি কৰিছে? তেওঁ হিচাপ মিলাইছোঁ কাৰ কিমান এতিয়া আমাৰ পাৰ প্লেট ভাগ কৰিবলগীয়া হৈছে। ব'লক মোক থৈ আহিব এতিয়া। যাবলৈ ওলাইছোঁ গোটেইকেইগৰাকী। আজিলৈ বিদায় আৰু, কাইলৈ আকৌ লগ পাম ন। বাই বাই। ভাল লাগিলে আজি। বহুত দিনৰ মূৰত বিশেষকৈ ময়ে নাপাওঁ এনেকুৱাবিলাক ট্ৰিপ। মোৰ মানে ঘৰটো আগতে থাকি আহে, এওঁলোকে যাওঁতে খাই বৈ যায়গৈ। আজি যেন তেন লগে ভাগে। এতিয়া ওলাইছোঁ গ্ৰাম্য বজাৰ ওচৰতে এখন খেলপথাৰ আছে, তালৈ ওলাইছোঁ। তাত মানে টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ দি আছে। তাতে ছোৱালীজনী এডমিশ্যন দিছোঁ। অকণমান স্বাস্থ্য পাতি উন্নত হয়ে বা শাৰীৰিকভাৱে অকণমান ডেভেলপ হওক বুলিয়ে তাতে দি দিছোঁ। এয়া গ্ৰাম্য বজাৰৰ ওচৰৰ খেলপথাৰখন পাইছোঁহি। এইফালেদি যাওঁগৈ শ্বৰ্টকাটেদি। ইয়াতে আছে আমাৰ এডুকেশ্যন ব্লকটো, তিলৈত যিটো আছে এডুকেশ্যন ব্লকটো, এইখিনিতে আছে। তাৰ মুখে মুখে আছে খেলপথাৰখন, আৰু সেইখন খেলপথাৰতে প্ৰশিক্ষণটো চলিব। আপোনালোকে চাই থাকক ব্লগটো, কিনো শিকায় অকণমান দেখাম আপোনালোককো। এইখনেই হৈছে খেলপথাৰখন। সেই যে অডিটৰিয়ামটো দেখিছে, এইখন তিলৈ গ্ৰাম্য বজাৰ। তাত আগতে বজাৰ বহিছিল, আজিকালি ক'ভিডৰ কাৰণে বজাৰখন বন্ধ কৰি দিলে। বুধবাৰে যিখন বহে, ইয়াতে কেণ্ডিডেটবিলাক এইবিলাক দেখিছে যে, কেণ্ডিডেট আহি পালেহি। 5 বজাৰ পৰা আৰম্ভ হ'ব। আৰু যদি কোনোবা কেণ্ডিডেট আহিব বিচাৰে, অংশগ্ৰহণ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে লৈ আহিব পাৰিব।
আনকালে এই ফিল্ডখনত কৰাই এতিয়া বতৰটো অলপ বেয়া যে বতৰটো আজি বেয়া কাৰণে আজি প্ৰেক্ষাগৃহৰ ভিতৰতে কৰাইছে প্ৰেক্টিছ পুৰা জোৰছে হ'ব ল'ৰা ছোৱালীবিলাকে এইখিনি কৰি বহুত ভাল পাইছে সিহঁতি মানে বহুত ফূৰ্তি পাইছে কৰিবলৈ পাই অকণমান বেছিয়ে কৰি দিয়ে মাজতে টাইকোৱাণ্ডোৰ পৰা আহোঁতে আন্ধাৰেই হৈ গ'ল 5টাৰ পৰা প্ৰায় 6:30 মানেই বাজিলেগৈ প্ৰায় 1.5 ঘণ্টামানেই হ'ল ক্লাছটো তাকে এতিয়া আমি ঘূৰি আহিছোঁ এইমাত্ৰ টাইকোৱাণ্ডোৰ পৰা সোমালোহি আন্ধাৰেই হৈ গ'ল 6টা বাজিয়ে গ'ল শেষ কৰোঁতে অকণমান কালিতকৈ অকণমান বেছি সময়হে লাগিলে আজি অকণমান নতুন নতুন ইভেণ্ট কিছুমান দেখাইছে তাকে কৰি ভাল পাইছোঁ বুলি কৈছে তাকে আজিলৈ ব্লগটো ইমানতে সামৰোঁ গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বাই বাই